अनजलि दैमारि बिथाङा राजखान्थि हान्जा दानाया भारत हादरनि थाखाय आंनि बायदिब्ला जोबोर गोजोनथाव बाथ्रा। आं बुंगोन बियो भारत हादरनि थाखाय जोबोर फिथाइ गोनां जादों होननानै। अनजलि दैमारि बिथाङा राजखान्थि हान्जा दाबाय, बिनि ओंथिया जाबाय बिथांमोनहा आलादा हादोरखौ नांथारला होननानै सानबाय। बियो भारत हादरनि मोनसे गेदेर देरहानाय। अनजलि दैमारि बिथांखौ राजखान्थि आव गोख्रों बाहागो लाहोनो हानाया भारत हादरनि थाखाय जोबोर देरहासारनाय होननानै आं बुंगोन। নতুন আঞ্চলিক দলৰ আত্মপ্ৰকাশ। প্ৰাক্তন এনডিএফবি নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলি দৈমাৰীৰ নেতৃত্বত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড নামৰ নতুন ৰাজনৈতিক দল। বড়ো শান্তি চুক্তি ৰূপায়ণ নোহোৱাৰ ক্ষোভত প্ৰাক্তন এনডিএফবিৰ পৃষ্ঠপোষকতাত অঞ্জলি দৈমাৰীয়ে গঠন কৰিলে ৰাজনৈতিক দল। সমাগত বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নতুন ৰাজনৈতিক দলটোৱে। ৰাজনৈতিক দল গঠন কৰিয়েই বড়ো জাতীয়তাবাদৰ ধ্বজা উৰুৱাৰ হুংকাৰ দিলে অঞ্জলি দৈমাৰীয়ে। এটা জাতিয়ে সসন্মানে নিজৰ পৰিচয়েৰে এই পৃথিৱীত মূল দাঙি পাব লাগে, যিটো আমি পোৱা নাই। সকলোবোৰ ওপৰৰ পৰা হৈছে। এতিয়া 6 কেডেল এৰিয়াত আমি নিজকে শাসন কৰাৰ ব্যৱস্থা এটা পাইছো, কিন্তু আমি সঁচা অৰ্থত আমি নিজকে শাসন কৰিব পাইছোনে? আমি নিজৰ ইচ্ছামতে কৰিব পৰা আমাক ব্যৱস্থা দিছিলে, সেই ব্যৱস্থাটো আমি ৰক্ষা কৰিবৰ কাৰণে বা ৰক্ষণাবেক্ষণৰ কাৰণে আমি এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড জন্ম দিছো। হঠাৎ হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি অঞ্জলি দৈমাৰীয়ে নতুন ৰাজনৈতিক দল গঠনৰ ঘটনাই বড়োলেণ্ডৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত দিছে। বিশেষকৈ অঞ্জলি দৈমাৰীৰ নতুন ৰাজনৈতিক দলে যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ UPPLক আঘাত হানিব, সেইটো স্পষ্ট হৈ পৰিছে। কিয়নো নতুন ৰাজনৈতিক দলটোৰ গঠনৰ ক্ষেত্ৰত কাৰাৰুদ্ধ হৈ থকা ৰঞ্জন দৈমাৰীৰ প্ৰভাৱ যে থাকিব, সেইটো নুই কৰিব পৰা বিষয় নহয়। ইফালে অঞ্জলি দৈমাৰীৰ নতুন ৰাজনৈতিক দল গঠনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে BPF দলে। প্ৰমোদ বড়োৱে প্ৰাক্তন NDFBক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে, যাৰ বাবে নতুন আঞ্চলিক দলৰ জন্ম দিলে প্ৰাক্তন NDFBয়ে। নতুন আঞ্চলিক দলটোৱে BPFৰ পৰিৱৰ্তে UPPLকহে আঘাত হানিব বুলি স্পষ্ট কৰি দিলে BPFে। BTC ৰাইজে ভালটো কৰি জানে, BPF চৰকাৰৰ 17 বছৰ হৈ যোৱাৰ পিছত ভাবিছিল যে প্ৰমোদ বড়োৰ নেতৃত্বত UPPLে ভাল চৰকাৰ গঠন কৰিব, জিৰ' টলাৰেঞ্চ মানে এই যে কৰাপশ্যনৰ ক্ষেত্ৰত তেনেকৈ প্ৰতিটো ঘৰে ঘৰে চাকৰি দিয়া হ'ব, তাৰপিছত ৰাস্তা ঘাট বনোৱা হ'ব। ইমানলৈকেও গৈছিল যে ছুইজাৰলেণ্ডৰ লগত তুলনা কৰিছিল, কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে কলেজ এখন প্ৰভিঞ্চিয়েলাইজ কৰিব পৰা নাই। এইটো ইমান এটা প্ৰভাৱ নপৰে। আমি BPF হিচাপে যিটো আমাৰ ভোটাৰ BPFৰ এই ভোটাৰ অলৰেডি যেনেকৈ আছে তেনেকৈ আছে। এই হিচাপে আমাৰ কাৰণে কোনো ক্ষতিকাৰক নহয়। আৰু যিবিলাক এই নতুন দলৰ গঠন কৰাৰ কাৰণে যিবিলাক মানে একেবাৰে লাগি আছে, ওতঃপ্ৰোত জড়িত, তেওঁলোকে মেক্সিমাম UPPLৰে মানুহ মানে গুৰুত্ব নোপোৱাৰ কাৰণে তেওঁলোকে অল্টাৰনেটিভ চিন্তা কৰিছে। এই হিচাপত আমাৰ কাৰণে কোনো ক্ষতি নহয়। ইফালে নতুন আঞ্চলিক দলটোৱে বড়োলেণ্ডত কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে BTR প্ৰধান প্ৰমোদ বড়োৱে। ইফালে নতুন দলটোক বড়োভূমিত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ হকে কাম কৰিবলৈ পৰামৰ্শ প্ৰমোদ বড়োৰ। যোনে যি নকৰক কিয় 35 লাখ জনসাধাৰণৰ শান্তি সম্প্ৰীতি উন্নয়নটো লৈ পেলাই যাহাতে কাম কৰে, সেইটোকে মই কামনা কৰোঁ। মই নাভাবোঁ যে ইয়াৰ কিবা এটা প্ৰভাৱ থাকিব, কাম কৰিলেতো অলপ চলপ প্ৰভাৱ থাকিব, তো সাংঘাতিক কিবা এটা প্ৰভাৱ থাকিব বুলি মই নাভাবোঁ। তথাপিতো যিহেতু ৰাজনীতি কৰিব আহিছে, আজি মই যদি ইগন'ৰ কৰি দিওঁ বা প্ৰভাৱ নাথাকো বুলি কয়, তেখেতসকলে মনত দুখ পাব। গতিকে তেখেতসকলেও কাম কৰিব দিয়ক। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।